হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত ভাল আৰু গুড আফটাৰনুন সকলোকে। আৰু মই এতিয়া বনাই আছোঁ ডিমৰ জোল। আৰু আজি ঘৰত এজনী ছোৱালী আহিব। কোন জানে? কোন হ'ব পাৰে কওকচোন? ঘৰখন আহিলে যেন পূৰা ঘৰখন যে একদম ধুমধামেৰে হাই উল্লাহ কৰি একদম থাকে। কোন হ'ব আৰু? ভণ্টি। একদম ঘৰখন চিঞৰ বাখৰ কৰি চবৰ লগত লাগি ভাগি এনেকৈ থাকে ন। গতিকে তাইৰ কাৰণে আৰু তাইৰ গাটো ভাল নহয় অৱশ্যে, তাই ডক্টৰক দেখাইছে। গতিকে ডক্টৰক দেখাই ডক্টৰে কৈছে বেড ৰেষ্ট ল'ব আৰু তেজ কমিছে, গতিকে আইৰণ ল'ব লাগিব, তাইক আইৰণ খাব লাগিব। তাইৰ কাৰণে ঢেৰ কিবা কিবি বনাই আছোঁ আৰু ডিমৰ জোল বনাই খুব ভাল পায়, গতিকে সেয়া বনাই আছোঁ। আৰু চাই যাওক মোৰ ভিডিঅ' দি এয়া চাওক বনাই আছোঁ। এইফালে ডিম অকণমান ধনিয়া থৈ দিছোঁ পিছত দিবৰ কাৰণে। তুমি আছিলে মিনি ব্লগ অকণ দেখাই দিলোঁ তোমালোকক।